ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন বিৰাট কোহলিৰ বিষয়ে আজি আমি কথা পাতিম। বিৰাট কোহলি মাত্ৰ এজন মহান খেলুৱৈয়ে নহয়, এজন মহান বিজনেছমেনো হয়। তেওঁৰ ক্ৰিকেটৰ যাত্ৰা আৰু বিজনেছৰ বিষয়ে আজি আমি কথা পাতিম। সেইবাবে ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল, বিৰাট কোহলিৰ বিজনেছৰ যাত্ৰাবোৰ আমি জানিমেই। তাৰ আগতে মই এতিয়া যিবোৰ কথা ক'ম আপোনাক ছাৰপ্ৰাইজ কৰি দিব। ভাৰতীয় ক্ৰিকেট দলৰ বিৰাট অকলে এনেকুৱা এজন খেলুৱৈ যাৰ ইনষ্টাগ্ৰাম একাউণ্টত 55 মিলিয়ন ফলোৱাৰ্ছ আছে আৰু এটা পোষ্টৰ বাবে এওঁ 1,35,00,000 টকা চাৰ্জ লয়। হয়নে ভাবিবলগীয়া? এনেকুৱা কিছুমান কাৰণৰ বাবে বিৰাট কোহলিক সকলোতকৈ বেগী চেলিব্ৰিটিৰ লিষ্টত আহে। ইয়াৰ লগতে বিৰাট কোহলিয়ে কিছুমান ব্ৰেণ্ডৰ এডভাৰটাইজো কৰে, যেনে অধিকাৰ, টিচোকো ৱাটচেছ, মাইণ্ডনবৰ, বুষ্ট এনাৰ্জি ড্ৰিংক আদিবোৰ। এই এডভাৰটাইজবোৰৰ একদিনৰ শ্বুটিঙৰ বাবে বিৰাটে 5 পৰা 6 কোটি টকা চাৰ্জ কৰে। আকৌ এইটোও ভাবিবলগীয়া, আপুনি বিৰাট কোহলিৰ বেটখনত MRFৰ ষ্টিকাৰটো দেখিছে আৰু মাত্ৰ সেই ষ্টিকাৰটো লগোৱাৰ বাবে প্ৰত্যেক বছৰে MRFে বিৰাটক 12 কোটি টকা দিয়ে। বন্ধুসকল, এতিয়ালৈকে মই আপোনাক যিবোৰ কথা ক'লোঁ সেইবোৰতো কিং আৰু ইণ্টাৰেষ্টিং হয়েই। ইয়াৰ পাছত সকলোতকৈ ডাঙৰ নিউজটো তেতিয়াই আহিল যেতিয়া বিৰাট কোহলিয়ে পুমা ব্ৰেণ্ডৰ লগত লগ লাগি 110 কোটিৰ ডিল চাইন কৰিলে, যিটো আজিলৈকে ৰেকৰ্ডৰ ডিল হৈ আছে। এতিয়ালৈকে মই আপোনালোকক যিবোৰ কথা কৈছোঁ সেইবোৰ বিৰাটৰ এডভাৰটাইজৰ বিষয়ে মাত্ৰ। ইয়াৰ লগতে কিছুমান এনেকুৱা ব্ৰেণ্ড আছে যিবোৰ বিৰাটৰ নিজৰ। ইয়াৰ ভিতৰত যিটো প্ৰথমতে আহে সেইটো হ'ল ইণ্ডিয়ান টপ ফেশ্বনৰ ভিতৰত এটা ৱন। 2014 চনত বিৰাটে ৱনৰ বেছিভাগ ছাইট কিনি ল'লে। শচীন তেণ্ডুলকাৰৰ লগতে বিৰাট ৱন ইণ্ডাষ্ট্ৰিটোৰ মুকুট পিন্ধাইছে। ৱন ব্ৰেণ্ডটোৱে স্বীকৃতি পোৱাৰ পাছত বিৰাটে 2014 চনত লণ্ডনৰ বেষ্ট ষ্টাৰ্টআপৰ লগতে কাম কৰি স্পৰ্টছ কনভ নামৰ ৱেবছাইটটো উপস্থাপন কৰিছে, যিটো বিৰাট কোহলি আৰু ফেমাছ ফুটবলাৰ গেৰেথ বেলেৰে মিলি প্ৰমোট কৰিছে। এই এপ বা ৱেবছাইটটোৰ মূল উদ্দেশ্য আছিল খেল ভালপোৱাসকলক একেলগে সংযোগ কৰিবলৈ এটা প্লেটফৰ্ম দিয়া। বন্ধুসকল, আপুনি বিৰাট কোহলিৰ বহুত ফিটনেছৰ কথা শুনিছে। বিৰাটে ননভেজ নাখায়, মিঠা নাখায় আৰু এই সকলোবোৰ সঁচা হয়। ভাৰতীয় ক্ৰিকেট দলৰ ইতিহাসত বিৰাটৰ নিচিনা ফিটনেছ আজিলৈকে আন কাৰো দেখা পোৱা নাই। আৰু এই ফিটনেছৰ মৰমৰ বাবে বিৰাট কোহলিয়ে চিজেল জিম আৰু ফিটনেছ চেণ্টাৰ বঢ়াবলৈ 90 কোটি বিনিয়োগ কৰিছে। বিৰাটৰ সৰুৰ পৰাই ক্ৰিকেটৰ লগতে ফুটবলৰো বহুত চখ আছিল। এটা ইণ্টাৰভিউত বিৰাটে কৈছিল যে যদি মই ক্ৰিকেটাৰ নহ'লো হয় তেতিয়া ফুটবলাৰ বা বিজনেছমেন হ'লো হয়। আৰু ফুটবলৰ এই ভালপোৱাৰ বাবে বিৰাটে ইণ্ডিয়ান ছুপাৰ লীগৰ FC গোৱাৰ টিমৰ ষ্টেকযোৰ কিনি লৈছে। লগতে 2015 চনত বিৰাটে ডুবাইত থকা টেনিছ টিম UAE ষ্টেকযোৰ কিনি লৈছে। এই টিমত লণ্ডনৰ লেডাৰৰ ফেব্ৰিচৰ নিচিনা টেনিছ খেলুৱৈ আছিল। লগতে বিৰাটে ৰেচলিং টিম বেংগালুৰু ইউটাছৰো মালিক হয়। 2014 চনত বিৰাটে জিভা ইলেক্ট্ৰনিক্সৰ লগত মিলি মুখ একলষ্টিক নামৰ ৱায়াৰলেছ হেডফোন ব্ৰেণ্ড ষ্টাৰ্ট আৰম্ভ কৰিছে, য'ত বিৰাট কোহলিয়ে মেজৰ ষ্টেক হোল্ডাৰ হয়। বন্ধুসকল, বিৰাট কোহলিৰ ব্ৰেণ্ড ভেলু $237.5 মিলিয়ন হয় আৰু যদি ভাৰতীয় ৰুপিছত কওঁ তেতিয়া 2100 কোটি টকা হয়। এই সকলো ব্ৰেণ্ড আৰু কোম্পানীৰ লগতে বিৰাট আৰু এটা ব্ৰেণ্ডৰ কো-অউন কৰে, যাৰ নাম হ'ল 18। 2021 এই ব্ৰেণ্ডটোৱে মোবাইল ফোনবোৰ লঞ্চ কৰিব। এবছৰত এই ব্ৰেণ্ডটোৱে 100 ঘৰ পাৰ কৰিছে। 18ৰ এডভাৰটাইজৰ বাবে বিৰাট কোহলিয়ে পুমাৰ লগত কলাবৰেট কৰিছে। বন্ধুসকল, ইমানবোৰ সফলতাৰ বাবে বহুত বেছি কম্প্ৰমাইজ হয়, যিটো আমি কেতিয়াও গম নাপাওঁ। আমিতো বাছ, নেম, ফেম আৰু পইচাৰ দেখা পাওঁ। কাৰণ যিমান ওপৰলৈ উৰিবলৈ কষ্ট হয় তাতকৈ বেছি তাত টপ হৈ থাকিবলৈ কঠিন হয়। এই সকলোবোৰৰ পৰা মই আপোনালোকক এটা কথা ক'বলৈ লৈছোঁ, বন্ধুসকল, নিজৰ আৱেগৰ ওপৰত ধ্যান দিয়া আৰু নিজৰ স্কিলবোৰক ইমান ইমপ্ৰুভ কৰক যাতে আপুনি নিজে এটা ব্ৰেণ্ড হৈ যায়। আৰু ইয়াৰ বাবে 10টা বস্তুৰ ওপৰত কাম কৰা এৰি এটাৰ ওপৰত ধ্যান দিয়ক, যিটো আপুনি কৰিব বিচাৰে। কাৰণ যেতিয়া আপুনি নিজে এটা ব্ৰেণ্ড হৈ যায় তেতিয়া একাধিক কাম কৰিবলৈ বহুত সহজ হৈ পৰে। ইয়াৰ পাছৰ ষ্টৰিটো কাৰ ওপৰত চাব বিচাৰে কমেণ্ট কৰি নিশ্চয় জনাব আৰু চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব নিশ্চয়কৈ কৰিব। ধন্যবাদ।